Hello everyone, welcome back to my YouTube channel Hiiiieee's Diary. So এতিয়া মই মোৰ স্কুলত আছো আৰু আজি মই মোৰ আপোনালোকক স্কুলখন অকমান থুলমুলকে দেখাম বুলি ভাবিছো গতিকে আজি যেহেতু মোৰ পাপাই বাস কাৰ্ড দিব আহিছিলে গতিকে আপোনালোকক অকমান দেখাব ট্ৰাই কৰিম গতিকে বলক আৰু এইখন হৈছে আমাৰ স্কুলখন আপোনালোকে চাব পাৰে Sandipani Vidya Mandir Nagaon Assam. এয়া চাওক এইখন আমাৰ প্লেগ্ৰাউণ্ডখন আৰু এইফালে এইজনী মই আপোনালোকক যিমানখিনি পাৰো দেখুৱাব ট্ৰাই কৰি আছো আৰু গাইজ এতিয়া মই ঘৰলৈ গৈ আছো আৰু যিমানখিনি পাৰো ইমানখিনি দেখুৱালো আৰু যেহেতু কি বেছি দেখুৱাবও নোৱাৰো আৰু এতিয়া পাপা আহিছিলে আজি যেহেতু বাছৰ ফিজ দিবলৈ আহিছিলে আৰু লগতে আজি স্কুলত কেইখনমান ফটো মাৰিছিলো তাৰ ভিতৰত এইখন মোৰ সবতছে বেছি ভাল লাগিলে হেতু কাৰণে ভাবিলো যে এড কৰি দিও আপোনালোকেও চাব পাৰিব So guys, finally ঘৰ আহি পালোহি আৰু দেখিলো যে লাঞ্চত আছে আজি পনীৰ আৰু ভাত পনীৰ খাই মই কিন্তু ভাল পাওঁ দেই খাই ৰখক তাৰ পিছত এইজনী মই সন্ধিয়াকৈ আজি মাৰ বাৰ্থডে হয় 6th of May এয়া আমি সন্ধিয়া আজি ওলাই আহিছো ক'ত ওলাই আহিছো গম পাব সো আজি মাৰ বাৰ্থডে বুলি আমি তিনিওটা মানে মা পাপা আৰু মই আজি আহিছো ওলাই এখন পাঞ্জাবী ধাবালে নগাঁৱত আছে বাইপাছত চকদে ধাবা সো বহুতে বেছি টেষ্টি হয় খানাবোৰ ইয়াৰ শুনিছো হেতু কাৰণে আজি আহিলো এয়া মা আৰু পাপা এয়া সন্ধিয়া সময়খন মানে বহুত ভাল লাগে আৰু ইয়াতে গতিকে আপোনালোকেও আহিব ইয়াতে এয়া চাওক এখন পাঞ্জাবী ধাবা হয় সো ইয়াতে এখন বহুত বেছি এটা ব্ৰড এৰিয়াত বনোৱা গৈছে আৰু এয়া চাওক ভিতৰতো জেগা আছে আকৌ আপোনালোকে ইয়াতো চাব পাৰে আৰু মাৰ পছন্দ মতে মায়ে যেহেতুকে কৈ আছিলে এই ধাবাখনলৈ আহিম বুলি গতিকে ভাবিলো কি যে আজি তিনিটা আমি আহি যাওঁ যেহেতুকে আজি মাৰ বাৰ্থডে সো মাৰ বাৰ্থডে বুলি স্পেচিয়েলি তেনেকৈ কৰা হোৱা নাই বাট তিনিটা আহিছোঁ বাৰু আজি ডিনাৰটো কৰি যাওঁ সো আমি ডিনাৰ কৰাৰ আগে আমি অৰ্ডাৰ দিলোঁ চিকেন পকোৰাছ এণ্ড কফি ইভিনিং সময়কণত এইখিনিয়ে খালোঁ আৰু আজিৰ সন্ধিয়া সময়কণ বহুতে বেছি ভাল লাগিলে মানে এনেকুৱা এটা ব্ৰড এৰিয়াত কাৰণ স্পেচো বহুত আছিলে গতিকে সকলোৰে লগত আমি তিনিওটা আৰু বহুত বেছি এনজয় কৰিলোঁ খালোঁ বলো এয়া চাওক আৰু এবাৰ আপোনালোকক আমাৰ বাৰ্থডে গাৰ্লজনী ধুনীয়াকৈ দেখুৱাই দিছোঁ এয়া আমাৰ বাৰ্থডে গাৰ্লজনী মাক চাওক আৰু এয়া চাওক কাৰী ইন হাৰি লিখাই আছে এয়া মা এয়া চাওক আৰু এয়া হৈ গ'ল মোৰ ডিনাৰ মানে মই বিৰিয়ানী খাইছোঁ বাৰু দেই চিকেন বিৰিয়ানী যেনেকৈ জানেই সকলোৱে যদি প্ৰিভিয়াছ ভিডিঅ'কেইটা চাইছে আপোনালোকে মই বিৰিয়ানী খাই বহুত বেছি ভাল পাওঁ এয়া মাহঁতে ৰুটি আৰু চিলি চিকেন খাইছে এয়া চাওক আমি ঘৰৰ কাৰণেও পনীৰ পেকিং কৰি লৈ যাওঁ আৰু এয়া এফালে যদি মই এতিয়াও সৰুৱে হৈ আছোঁ এয়া চাওক ইয়াৰ ভিতৰত কেনেকৈ সোমাই গৈছোঁ এয়া এইজনী মই And yeah, we are finally done with our dinner. আমাৰ খোৱা বোৱা হৈ গ'ল আমি অকণমান এনজয় কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁ এয়া
চ' গাইজ আজি হৈ গ'ল নেক্সট ডে আৰু কালি মোৰ ভিডিঅ' বনোৱা নহ'ল আৰু কালি মই বহুত বেছি টায়াৰ্ড হৈ গ'লোঁ সেইটো কাৰণে শুই দিলোঁ আৰু এতিয়া ৰাতিপুৱাৰ বাজিছে 6টা আৰু দেখিছে নহয় কিমান ৰ'দ পৰিছে আৰু এইজনী মোৰ কুকুৰজনী এইজনী চাওকচোন ইমান মৰম লাগে এই নামটো অপু দেই অপু মই ৰাখিছোঁ নামটো এয়া চাওকচোন আজি আকৌ মোৰ স্কুলো আছে এয়া চাওকচোন এই বনৰীয়া কুকুৰ হয় দেই কিন্তু আমাৰ ঘৰতে মানে আমাৰ ঘৰৰে মেম্বাৰ বুলি ক'ব পাৰি আমাৰ ঘৰত আহিয়ে থাকে সদায় আহিবই আৰু ডেইলি গতিকে এই চাওকচোন কেনেকৈ শুই দিছে বনৰীয়া হ'ল বুলিয়ে যে বহুতে কয় কামুৰি দিব বাট নহয় বহুতেই বেছি মৰমীয়াল বহুতেই বেছি মৰম লগা মোৰ ফ্ৰেণ্ডৰ নিচিনা আৰু এইজনী চাওকচোন ইমান মৰম লগা আৰু ৰ'দটোতো দেখিছে আৰু একেবাৰে মুখতে পৰিছেহি এয়া দেখিছেনে এইজনী ইমান মৰম লগা অপু খুব মৰম লগা এজনী একদম মোৰ ফ্ৰেণ্ডৰ নিচিনা ফ্ৰেণ্ডতকৈ কম নহয় এজনী তাৰপিছত আৰু আজি যিহেতু মোৰ স্কুলো আছে গতিকে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ নেক্সট এটা ব্লগত লগ পাম বাই বাই